হৈছে বিক্ৰম হাজৰিকাৰ পৰিয়াল। পৰিয়ালটো ডাঙৰেই বাৰু, 3জন ল'ৰা আৰু 3গৰাকী বোৱাৰী আৰু এজনী ছোৱালী। ছোৱালীজনী এতিয়াও পঢ়ি আছে বাৰু, বিয়া দিয়া নাই, কলেজত পঢ়ি আছে। এনেকৈ তেওঁলোকে সদায় ৰাতিপুৱা একেলগে বহি চাহ খায় বা ভাত খালেও একেলগে খায়। মানে পৰিয়ালটোৰ মাজত বহুত মিলাপ্ৰীতি আছে, একেলগে আছে যেতিয়া মিলাপ্ৰীতি দেখাই যায়। বাৰু এতিয়া এদিন এনেকৈ ৰাতিপুৱা চাহ খাবলৈ বুলি সকলো একলগ হ'ল। ডাঙৰ বাবা চব আহি বহি আছোঁ। ডাঙৰ বোৱাৰীক দেখা নাই যে, সদায়তো আমাক ৰাতিপুৱা এনেকৈ ডাঙৰ বোৱাৰীয়েহে চাহ আনি দিয়েহি চবকে। চবে একেলগে বহিতো চাহ খাওঁ, ডাঙৰ বোৱাৰীয়ে বনাই দিয়া চাহে খাওঁ। আজি চোন ডাঙৰ বোৱাৰীক দেখা নাই, কি হ'ল? উঠাই নাই নেকি আজি ডাঙৰ বোৱাৰী? নে গা চা বেয়া কিবা? নাই মা, উঠিলে, কেতিয়াবাই উঠিলে। জানো ক'ত গ'ল, মোকতো কৈছে গৈ আছো ব'লা বুলি, ৰুমৰ পৰা ওলাই আহিছিলে, জানো আকৌ ক'ত গ'ল। তাকেতো মা, দাদা বৌক সঁচাকে আজি ৰাতিপুৱাৰ পৰা দেখাই নাই। এনেইতো ইমান সময় পাকঘৰত খটং খটাং কৰিয়ে থাকে বৌ উঠি পেলাই। ক'ত গ'ল মানে বৌ? আৰু বৌয়ে বনোৱা চাহকাপ খাইহে ভাল লাগে আকৌ মোৰ। মা, বৌ গাটো বেয়া নেকি? কালি অকণ কৈছিলে মোৰ গাটো অকণ ভাল লগা নাই বুলি। বৌ গাটোহে বেয়া বুজিছা, ক'তবা গ'ল। ভণ্টিয়ে ঠিকে কৈছে মা। কালিও মই বৌক মাথাটো ঘূৰাই আছে বুলি কোৱা শুনিছোঁ নহয়। মূৰটো ঘূৰাই আছে বুলি কৈছিলে পাকঘৰত থাকোঁতে। কিবা এটা হৈছে বৌৰ, গাটো বেয়া চাগে, নহবা ইমান সময় আৰু চাহ লৈ আহিলে হয়। সেইবাবে ৰাতি মোক কৈছিলে এবাৰ, কিন্তু মই কথাটো গুৰুত্ব নিদিলোঁ ইমান, মূৰটো ঘূৰাই আছে বুলি। সঁচাকে গাটো বেয়া চাগে, ভিতৰত শুই থকা নাইতো। ৰ'বাচোন মা, মই চাই আহোঁগৈ এবাৰ। যাচোন যা। বোৱাৰী আহিলে। কি হ'ল বোৱাৰী, আজি ইমান সময় ওলাই অহা নাই যে? কিবা গা চা বেয়া নেকি তোমাৰ? মা, মানে আপোনালোক সকলোলৈকে এটা ভাল খবৰ আছে মা। ভাল খবৰ? কি ভাল খবৰ বৌ? সোনকালে কোৱাচোন, সোনকালে কোৱা। বৌ, কি ভাল খবৰনো? কোৱা আকৌ সোনকালে, চব ইয়াতে আছো, সোনকালে কোৱা আকৌ। বোৱাৰী, কি খবৰনো কোৱাচোন। মানে মা, আপোনালোক আইতা আৰু ককা হ'বলৈ ওলাইছে মা। এইকেইদিন মোৰ মূৰটো বহুত ঘূৰাই আছিলে, গাটো কিবা কিবি লাগি আছিলে, মই বুজিয়ে পোৱা নাছিলোঁ মা। পিছত আজি এতিয়া মানে চেক কৰিলোঁ, মই প্ৰেগনেণ্ট মা, মোৰ পজিটিভ আহিছে। কি? বহুত ভাল খবৰ দেখোন বোৱাৰী, বহুত ভাল খবৰ। মই আকৌ আইতা হ'বলৈ ওলাইছোঁ, সঁচাকৈ ভাল লাগিছে শুনি দেই, বহুত ভাল খবৰ দিলা বোৱাৰী। সঁচাকৈ ভাল লাগিছে। হে মজা, মই আকৌ পেহী হ'বলৈ ওলাইছোঁ মানে। তাকে এইবাৰ ছোৱালী নাতি এজনী হ'লেই হ'ল আৰু। ছোৱালী নাতিৰ লগত খেলিবলৈ বৰ হেঁপাহ আছে দেই মোৰ। ছোৱালী এজনী হ'লেই হ'ল আৰু ভগৱান। সঁচাকে বৌয়ে বহুত ভাল খবৰ দিলে দেই ৰাতিপুৱাই। চাহখিনি ময়ে বনাই আনোগৈ ৰ'ব সকলোলৈকে, ইমান ভাল খবৰ দিছে বৌয়ে। তাকে মনিকা, এতিয়াৰ পৰা অলপ সাৱধানে চলিবা আৰু কাম কাজবোৰ কৰোঁতে অলপ ভালকে কৰিবা, নিজকে কেয়াৰ ল'বা বুজিছা। যোৱাবাৰ প্ৰেগনেঞ্চিটো তুমি বহুতখিনি প্ৰব্লেমত পৰিছিলা, এইবাৰ কিন্তু অলপ সাৱধানে চলিবা। হ'ব দে বাবা, তই চিন্তা কৰিব নালাগে নহয়, ঘৰত ইমানবোৰ মানুহ আছোৱেই। বোৱাৰীক কেয়াৰ ল'বলৈ আৰু মানুহৰ অভাৱ নে বাৰু কচোন। দীপশিখা আৰু পিংকি আছে, আৰু এফালে ভনীয়েৰে আছে। তই ইমান চিন্তা কৰিব নালাগে দে, বোৱাৰীক চাব পাৰিব। মানে মা, আপুনি ঠিকে কৈছে। আমি বাৰু বৌক চোৱাটো ডাঙৰ কথা নহয়। মই যদি ঘৰত এনি টাইম থাকিব পাৰিলোঁ হয়, বৌক মই চালোঁ হয়, কোনো কথা নাই। কিন্তু আপুনিতো জানেই, মই 9টা বজাত ওলাইয়ে যাওঁ আৰু সন্ধিয়া আহি 6টা বজাত ঘৰ সোমাওঁহি। মইনো বৌক কেনেকৈ আলপৈচান ধৰোঁ বাৰু মা? মই ডিউটি ক্ষতি কৰিব নোৱাৰোঁ নহয়। এতিয়া কিমান কাম থাকে আপুনিচোন জানেই, অফিচত কিমান কাম এইকেইদিন। মই ছুটি টুটি লোৱাৰ কথা ভাবিবই নোৱাৰোঁ। আৰু চাকৰি নকৰা হয়তো মই ধুনীয়াকৈ চাব পাৰিলোঁ হয় বৌক। হ'ব দিয়া সৰু বোৱাৰী, তুমি বাৰু চাকৰি আছে যেতিয়া তুমিতো যাবই লাগিব। মাজু বোৱাৰী আছে নহয়, মাজু বোৱাৰীয়ে চাব আৰু, হ'ব দিয়া। মানে মা, আপুনিচোন জানেই মোৰ কথা, বাবুটো কিমান সৰু হৈ আছে। তাকচোন মই আলপৈচান ধৰোঁতেই মোৰ দিনটো ওলাই যায়। তাৰ কাৰণে সময় কমিহে যায়গৈ, কিমান কাম ওলায়। সৰু ল'ৰা ছোৱালী থাকিলে আপুনিচোন জানেই, তাৰ লগত সময় দিওঁতেই মোৰ যায়গৈ। মইনো বৌক কেনেকৈ আলপৈচান ধৰোঁ? যদি মোৰ কেঁচুৱা নাথাকিলে হয়, মইতো ধুনীয়াকৈ বৌক আলপৈচান ধৰিব পাৰিলোঁ হয় ন মা। মই কেনেকৈ কৰিম কওকচোন। হয় নেকি? তেন্তে হ'লে চিন্তা নকৰিবা দিয়া ডাঙৰ বোৱাৰী, চিন্তা নকৰিবা। তুমি ইমান সকলোকে আলপৈচান ধৰা, সদায় চব কামটো তুমিয়ে কৰা। সকলো ঘৰৰ কাম তুমিয়ে বেছি কৰা, চবকে কি লাগে কি নালাগে চবৰে খবৰ তুমিয়ে ৰাখা। হ'ব দিয়া, চিন্তা নকৰিবা। আমাৰ নন্দিতা আছে নহয় মাজনী, তই বৌৰক চাই দিবি দেই। এইবছৰটো অকণমান ভালকৈ বৌৰক সকলোতে আলপৈচান ধৰিবি দেই মাজনী।
মা কি যে তুমি কথাবোৰ কৈছা নহয় মোকনো এইবোৰ কাম পাছানে তুমি জানাই দেখোন মোৰ এক্সাম আহি আছে বুলি আৰু এক্সাম যদি মই ভালকে প্ৰিপাৰেচন নকৰো মইচোন ফেল কৰিমেই ফেল কৰিলে পিছত গোটেই জীৱনটো মই পস্তাবলগীয়া হ'ব মই নোৱাৰো দেই মা মই যদি এক্সাম নাথাকা হয় মই বৌক ধুনীয়াকৈ আলপৈচান ধৰি দিলোঁ হয় এইটো বছৰ কিন্তু মোৰ ফাইনেল পৰীক্ষাটো আহি আছে ন আৰু বৌ মোৰ ফেভাৰেট হয় বৌয়ে মোক ইমান মৰম কৰে মইতো বৌক ধুনীয়াকৈ আলপৈচান ধৰিলোঁ হয় কিন্তু মোৰ পৰীক্ষাটোৰ কাৰণেহে মা নোৱাৰিম নহয় মই পঢ়িব লাগিবতো নপঢ়িলে হ'ব জানো ফেল কৰিলে পিছত কি হ'ব মা আপোনালোকেতো ইমান কিয় চিন্তা কৰি আছে মা বৌৰটো এইটো ছেকেণ্ড প্ৰেগনেঞ্চিহে দ্বিতীয় টাইমহে হ'ব বেবী বৌয়েতো নিজে চব জানে ন প্ৰথম হোৱা বাবুটোৰ লগততো বৌয়ে সকলোবোৰ শিকিছেই সেইটোনো কি ডাঙৰ কথা বৌয়ে নিজে পাৰিব চাগে ইমান আৰু নতুন কথা নহয় নহয় বৌৰ কাৰণে এইটো ছেকেণ্ড টাইমহে হ'ব মা পিংকিয়ে ঠিকে কৈছে মা আপোনালোকে চিন্তা কৰিব নালাগে দিয়ক মোৰ এইটো দ্বিতীয় টাইমহে মই দ্বিতীয়বাৰৰ বাবে মা হ'বলৈ ওলাইছোঁ মই যিমান পাৰোঁ চেষ্টা কৰিম মা মই যাতে সকলোবোৰ নিজে চম্ভালিব পাৰোঁ সকলোবোৰ নিজে কৰিব পাৰোঁ মই চেষ্টা কৰিম মা আপোনালোকে চিন্তা কৰিব নালাগে দিয়ক আপোনালোকে আপোনালোকৰ কামবোৰ কৰি যাওক মোৰ কাৰণে যাতে কাৰো কষ্ট নহয় মই সেইখিনি চেষ্টা কৰিম মা হ'ব দিয়া বৌ চিন্তা কৰিব নালাগে সময় পালে যেতিয়াই আহৰি পাওঁ তোমাক যিমান পাৰোঁ আলপৈচান ধৰিবলৈ চেষ্টা কৰিম দিয়া কিবা দৰকাৰ হ'লে মাত দিবা আমাক সকলোকে তাকে বোৱাৰী আগৰ নিচিনা যাতে একো অসুবিধা নহয় তাকে কামনা কৰিছোঁ আৰু কিবা অসুবিধা হ'লে আমাক লগতে জনাবা দেই আমিবোৰতো চব আছোৱেই কিবা হ'লে জনাবা কিন্তু কাম বনো কমাই কৰিবা এতিয়া ইমান কাম বন কৰিব নালাগে আৰু তুমি হ'ব মা মনিকা কি হ'ল তোমাৰ আপুনি আহি পালেহি নাই মানে গাটো ইমান ভাল লগা নাই বহুত বাৰ বমি হৈছে জানেনে একদম বহুত দুৰ্বল লাগি গৈছে গাটো একো খাবলৈ মন যোৱা নাই সেইবাবে এইখিনিতে বহি লৈছোঁহি মানে মাথাটো বৰকৈ ঘূৰাই আছে বাৰু আপুনি হাত মুখকেইটা ধুৱকৈ যাওক মই ভাতকেইটা বাঢ়ি দিমগৈ তথাপিও কি তোমাৰ বমি হৈছে ইমান গা বেয়া যদি কিয় আকৌ কাম কৰিব লাগে নালাগে তুমি ৰেষ্ট লোৱা মই নিজে ভাত বাঢ়ি খাম যদি কোনেও বাঢ়ি দিব নোৱাৰে মাহঁত ক'ত গ'লনো মাহঁত নাই নেকি তুমি ৰেষ্ট লোৱা তুমি নালাগে একো কৰিবলৈ নহয় মানে আপুনি খং নকৰিবচোন মাহঁতৰ লগতনো কিয় জেদ ধৰে মা এতিয়া বয়স হৈ আহিছে জানেই দেখোন মায়ে কাম বন তেনেকৈ কৰিব নোৱাৰে মা ৰুমতে ৰেষ্ট লৈ আছে চাগে মই নিজে দিম নহয় বাঢ়ি আপুনি কিয় চিন্তা কৰিছে যাওক হাত মুখকেইটা ধুই লওকগৈ আৰু পিংকি অহাই নাই অফিচৰ পৰা হ'বলা আৰু মাজু আছে হ'বলা বাবুটোক চম্ভালি আছে চাগে আৰু ভণ্টি পঢ়ি আছে চাগে মই বাঢ়ি দিম নহয় আপুনি হাত মুখকেইটা ধুৱক গৈ যাওক খং নকৰিবচোন কি যে হ'ব মানে নহয় এইখন ঘৰত মানে গা বেয়া লাগি থাকিলেও কাম কৰিবই লাগিব নেকি হা কোনেও বুজি নাপায় নেকি তুমি ইমান কাম কৰি ফুৰা গোটেই ঘৰৰ কাম অকলে তুমিয়ে কৰা এতিয়া এইটো সময়ততো কোনোবাই অলপ ৰেষ্ট দিব লাগে তোমাক নালাগে মই নিজে ভাত বাঢ়ি খাম লাগিলে তুমি ৰেষ্ট লোৱা একো দৰকাৰ নাই আকৌ মাথা ঘূৰাব বেছিকৈ এনেও একো খোৱা নাই যদি দুৰ্বল লাগি আছে চাগে শুই থাকা অলপ ৰেষ্ট লোৱা হ'ব দিয়ক আপোনাক ভাতকেইটা দিব পাৰিম নহয় আৰু চবেই নিজৰ নিজৰ কামে লাগি আছে কাকনো আপুনি দুখিব কওকচোন চবেই কামহে কৰি আছে এনেই থকা নাই নহয় আৰু মাহঁতকতো দুখিব নোৱাৰি মাহঁত এতিয়া বয়স হৈছে মাহঁতকনো কিয় কাম পাচিব লাগে এনেই কাকো ডিষ্টাৰ্ব দিব নালাগে দিয়ক মই দিমগৈ নহয় ভাতকেইটা পাৰিম দিয়ক হ'ব দিয়া মই দেখি আছোঁ কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আছোঁ নহয় কোনে কি কৰিছে কি নাই তুমি মোক শিকাব নালাগে বুজিছা হ'ব দিয়া এইটো সময়ত তুমি ৰেষ্ট ল'ব লাগে বেছিকৈ তোমাৰ কেয়াৰ ল'ব লাগে চবে কিন্তু নাই তুমিতো সকলোৰে কেয়াৰ লৈছিলা এতিয়া তোমাৰ কেয়াৰ কোনে লৈছে হা কাৰো খবৰ নাই চব নিজৰ নিজৰ কামত ব্যস্ত হ'ব মই চাই আছোঁ আৰু কালিলৈ আকৌ এবাৰ ডক্টৰৰ ওচৰত লৈ যাম ৰেডি হৈ থাকিবা মই অফিচৰ পৰা যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম আহি ডক্টৰৰ ওচৰত লৈ যাম তোমাক হ'ব দিয়ক আপুনি এনেই চিন্তা কৰিছে এইটো সময়ত গা দুৰ্বল লাগেই বমি হয়েই হ'ব দিয়ক সিমানকৈ চিন্তা নকৰিবচোন চব ভাল হ'ব দিয়ক মা মা ডাঙৰ বাবা কি হ'ল কিবা কবি মা তুমি আহি ইয়াত টিভি চাই আছাহি মই গোটেই ঘৰতে বিচাৰি ফুৰিছোঁ অফিচলৈ যাবলৈ এইফালে দেৰি হ'ল তুমি অলপ মনিকাক সহায় কৰি দিবাচোন অলপ চোৱা চিতা কৰিবা তাই বহুত দুৰ্বল হৈ পৰিছে মা ডক্টৰেও তাইক মেডিচিন দিছে তথাপিও ভাল পোৱা নাই ইমান একো খাবলৈ নোৱাৰা হৈছে ভাত পানী একোৱে নোখোৱা হৈছে খালি বমি কৰি থাকে মা কি কৰোঁ মই
কি কৰিলে ভাল হ'ব? একো নাখায় যে তাই কি খাব এতিয়া কচোন মোক কিবা এটা কি আনিম বাৰু কিবা খাবলৈ পাৰিবনে এনেকুৱা সময়ত ইমান বমি কৰিছে তাই অঁ হয় নেকি বাবা হ'ব দে মইতো চায়ে আছোঁ বাৰু চাম ইমানকৈ বমি হৈছে বোৱাৰী বমি বাৰু হয় তথাপিও বেছিকৈ হৈছে একেবাৰে বাবা তই নহ'বা কাম এটা কৰ শুনচোন অলপ ফল ফলহা আনি দে বোৱাৰীৰ কাৰণে ভাত পানী খাব নোৱাৰে যেতিয়া অলপ ফল ফলহা খালে গাত শক্তি পাব বুজিছ যা বোৱাৰীৰ কাৰণে অলপ ফল ফলহা আনি পেলাই দি থৈ যা তই অফিচলৈ তুমি ঠিকে কৈছা মা মই তেন্তে খাওঁতকৈ বজাৰৰ পৰাই আহোঁগৈ মণিকাৰ বাবে আপেল চাপেল কমলা চমলা অলপমান লৈ আহোঁগৈ তাই সেয়া খালেও অকণ শক্তি পাব ন মা মই লৈ আহোঁগৈ ৰ'বা তাৰপিছতে অফিচলৈ যাম যা যা বোৱাৰীক আনি দি থৈ যা আপেলখিনি ইমান মিঠা ন বৌ ইমান ভাল লাগিছে খাই ফলকেইটা ভাল লাগিছে আৰু এনেকৈ সৰু বৌয়েক আৰু মাজু বৌয়েকৰ লগত ভৈনীয়েকে ফলবোৰ খাই আছিলে তিনিওজনীয়ে মিলি কথা পাতি পাতি হাঁহি শিকিন্দালি কৰি ককায়েকে অনা গোটেই ফলবোৰ খাই খাই ফালৰ পৰা শেষ কৰিছে কেইটামানহে আছিলগৈ তেনেকুৱাতে ককায়েক আহি অফিচৰ পৰা দেখিলেহি দাদা আহিলি তই অফিচৰ পৰা ভণ্টি মই আহি পালোহি বাৰু তহঁতে যে ইয়াত খাই আছ এনেকৈ বৌৰ খবৰ লৈছনে নাই বৌকোতো খাবলৈ মাতিব পাৰিলি হয় বৌ ক'ত আছে বৌ ভিতৰতে আছে দাদা তই মানে কি ক'ব বিচাৰিছ আমি খোৱাৰ কাৰণে বেয়া পাইছ ন তই আনিছ কাৰণে আমি খাব নালাগে মানে অকলে বৌৰ কাৰণে আনিছিলি মানে মইতো তেনেকৈ কোৱা নাই বেয়া পাইছো বুলি কৈছো জানো বৌকো আনি একেলগে বহাই পেলাই খুৱাব পাৰিলি হয় ন বৌয়ে এনেও একো খোৱা নাই গম পাওঁ দেখোন নে খবৰ লোৱাই নাই এবাৰ খবৰ ল'বগৈ নোৱাৰ কি কৰি আছে ভিতৰত মাতি পেলাইতো একেলগে বহি খুৱাব পাৰ কিজানি কিবা এটা খালে হয় দাদা বৌক মাতিছিলো নহয় বৌয়ে নাখাওঁ বুলি কৈছে বৌৰ বোলে খাবলৈ মন যোৱা নাই আৰু দাদা মই অফিচৰ পৰা আহি পাইছোহে এতিয়া মই বৌৰ খবৰ একো পোৱা নাই কি কৰি আছে ভিতৰতে আছে চাগে বৌয়ে এইকেইদিন একোৱে খাব পৰা নাই বহুত বমি কৰি আছে সেইবাবে ফল ফলহা অকণ খালে কমচে কম গাত শক্তি পাব বুলি ভাবিছিলোঁ সেইবাবেহে কৈছোঁ তোমালোকেও খাই আছা বৌকো মাতি একেলগে খোৱা হয় খালে হয় কিজানি ৰুমতে সোমাই আছে কি হৈছে কি নাই খবৰ এটাতো ল'ব পাৰা চবেই দাদা তোৰ একে এনি টাইম বৰ চিন্তাহে লাগি থাকে এই ভনীয়েৰেজনী যে আছে পাহৰিয়ে গলি মানে ন ভনীয়েৰেজনীৰ কথা অকণো নাভাব মই ফলখিনি খোৱাৰ কাৰণে তোৰ মানে ভাল লগা নাই ন হ'ব দে বৌৰ কাৰণে আনিছিলি আমি খাই পেলালোঁ বেয়া নাপাবি দে চৰি তাকেতো দাদা আপুনি মানে আনিলে আমি খাব নোৱাৰোঁ নেকি এই কি কথা কৈ আছা মানে তোমালোকে আৰু ভণ্টি তই কি কথা কৈ আছ এইবোৰ মাথাটো বেয়া হৈছে নেকি মই কি কৈছোঁ কি বুজিছ হ'ব দে তহঁতক কথা কৈ লাভে নাই এতিয়া চবে শুনিলিয়ে নহয় মোমাইৰাহে মাতি থৈ গ'লহিয়ে মোমাইৰা ছোৱালীজনী বিয়া গম পাইছে নহয় এতিয়া ক'ত কোন যাওঁ বা বহুত ভাল লাগিব মা মামাহঁতৰ ঘৰত বহুত দিন যোৱাও নাই ময়ো অফিচৰ পৰা ছুটি ল'ম মই হ'লে যামেই দেই সঁচাকৈ দিয়া আমি বহুত দিন যোৱাই নাই বিয়া চিয়ালে ন মা ময়ো যাম কিন্তু মই আজিয়ে ছুটীত ল'ম আজি এপ্লিকেশ্যন দিমগৈ ছুটীৰ কাৰণে সৰহকৈ কেইদিনমান ছুটী লৈ বিয়া ফুৰিবলৈ যাম কিমান ভাল লাগিব ন মা চবকে লগ পাম সঁচাকৈ ময়ো বহুত দিন ফুৰিবলৈ যোৱাই নাই বাবু হোৱাৰ পৰা ক'লৈকো যোৱাই নাই বাবুক লৈয়ে যাম এবাৰ বিয়ালৈ ময়ো যাম মা কিমান ভাল লাগিব ন বাবুৰ কাৰণে মই আজিৰ পৰাই শ্বপিং কৰা আৰম্ভ কৰি দিম অনলাইনত ভাল ভাল ড্ৰেছ কেইযোৰমান চাই তালৈ অৰ্ডাৰ দিব লাগিব বিয়াত গৈ তাক পিন্ধাই দিব লাগিব কিমান ধুনীয়া লাগিব ন মা এতিয়া কি খোজকাঢ়িবও পৰা হৈছে কিমান ভাল লাগিব তাক লৈ মই যাম বিয়ালৈ আমিও যাম মা হ'ব দিয়া যাবা দিয়া মা মণিকাটো বিয়ালৈ যাব নোৱাৰিব মা এইটো অৱস্থাতনো তাই কেনেকৈ বিয়ালৈ যাব তাইতো যাব নোৱাৰিব তুমি নহ'বা ৰৈ দিবা মা তাইৰ লগত তুমি থাকি দিবা তুমি যাব নালাগে দিয়া ময়ো অফিচলৈ যামগৈ তাইৰ লগত থকা মানুহে নহ'ব নহ'লে চব গ'লে তাইৰ লগতে তুমি থাকি দিবা তুমি যাব নালাগে দেই মা কি কথা কৈছ বাবা কি কথা কৈছ মানে তই এইবোৰ মামাহঁতৰ ঘৰত বিয়া মোৰ মা দেউতাহঁতৰ ঘৰত বিয়া মই আৰু নাযাম নে কি যে কথাবোৰ ক নহয় মোৰ মাহঁতৰ ঘৰত বিয়া আৰু মই নগ'লে হ'বনে কচোন তই যে কিছুমান কথা ক আৰু তই থাকিবিয়ে দেখোন বোৱাৰীৰ লগত আকৌ মই থাকিব লাগেনে মই নগ'লে সিহঁতে কম বেয়া পাবনে মোমায়েৰেহঁতে মই কিয় নাযাম আকৌ সেইটো হয় বাৰু হ'ব দিয়া তুমি যাবা ভণ্টি নহ'লে থাকি যাবি দে তই যাব নালাগে দে তই বৌৰৰ লগতে থাকি যাবি এনেও তোৰ এক্সাম আহি আছে পঢ়িবও লাগে নহয় জানো পঢ়িবও পাৰিবি বৌৰ লগতে থাকি যাবি নহবা মই নাথাকা সময়ত বৌ অকলশৰীয়া হৈ যাব নহয় চব গুচি গ'লে
দাদা কি কথা কৈছনো মই কিয় নাযাম আকৌ পঢ়ি পঢ়ি মানুহৰ মাইণ্ডবিলাক একদম ডেমেজ হৈ যায় গম পাইছ এনি টাইম পঢ়ি থাকিব নোৱাৰি নহয় অলপ মাইণ্ডবিলাক ফ্ৰেছো কৰিব লাগে মই যাম দেই এনি টাইম পঢ়ি থাকি থাকি মোৰ মাথাটো বেয়া হৈ গৈছেগৈ অলপ মোক ব্ৰেকো লাগে মই যাম আৰু কিমান দিন হ'ল ঘৰখনত বিয়া চিয়া এখন ওলোৱা নাই এতিয়া ঘৰতে বিয়াখন ওলাইছে আৰু মই নাযাম নে মই যামেই মামাহঁতৰ ঘৰত বিয়া আৰু মই নাযাম নেকি মই যাম দেই মই যাম মোক ৰখা লাভ নাই মই বিয়া খামগৈ কিমান আগৰ পৰাই মই ভাবি আছোঁ মামাহঁতৰ বাৰ বিয়াত যাম বুলি তই এতিয়া ৰখালে মই থাকিম নেকি যামেই মই কিমান মই ড্ৰেছ অৰ্ডাৰ দিয়ে থৈছোঁ বিয়ালৈ পিন্ধিবলৈ কাৰণে সেইবোৰ মই কেতিয়া পিন্ধিম আৰু পৰীক্ষা এনেও মোৰ দেৰি আছে অলপ দিন বহুত দিন দেৰি আছে মই অলপ বিয়াৰ পৰা আহি পঢ়িলেও হ'ব মই বিয়াত যামেই দেই দাদা মোক নৰখাবি কিন্তু হ'ব দে বাবা তই এনেই কিছুমান চিন্তা কৰি আছ বোৱাৰীটো এতিয়া ডেট পৰাহি নাই নহয় এতিয়া বহুত দিন আছে ডেলিভাৰী ডেটলৈ ডক্টৰে দিয়া ডেট কিমান পিছত আছে গম পাইছনে নাই তই নে এতিয়া ডেলিভাৰী হ'ব বুলি ভাবিছ নেকি এতিয়া 8 মাহত সোমাইছেহে তই এনেই কিছুমান চিন্তা কৰি আছ আৰু আমি তাত গোটেই বছৰটো নাথাকোঁগৈ নহয় কেইদিনমানৰ কাৰণেহে যাম অতি বেছি এসপ্তাহ বা 10 দিন হ'ব তই সেইকেইদিন চাবি আৰু কিবা এটা কৰি 8 মাহ হৈছেহে বোৱাৰী কিয় ইমান চিন্তা কৰি আছ কি যে হ'ব কথাটো হয় বাৰু মা এতিয়া বাৰু ডেট দিয়া নাই ডেট হোৱা নাই তথাপিও লগ এটা লাগিছিলে হ'ব দিয়া চব যদি যাব বিচাৰিছা আৰু যোৱা মই কিবা এটা মেনেজ কৰিব লাগিব আৰু মা পাৰিলে আকৌ তই সোনকালে আহিবি অলপ অফিচৰ পৰা আৰু মোবাইলটো থাকিবই বোৱাৰী কিবা অসুবিধা হ'লে ফোনটো কৰি দিব আৰু অফিচটোতো ইমানো দূৰ নহয় তোৰ বোৱাৰীক ফোনটো কৰি দিবি কিবা অসুবিধা হ'লে মোবাইলটোতো থাকিবই আৰু আমি যদি নাযাওঁ মোমাইৰে কম বেয়া পাবনে বাৰু ভাবচোন তই এবাৰ কিমান বেয়া পাব হ'ব দিয়া মনিকা মই অফিচ যাওঁ কিবা অসুবিধা হ'লে লগতে ফোনটো কৰি দিবা দে চবটো গ'লেই এতিয়া কিনো কৰিবা বিয়াখনত নগ'লেও নহয় আৰু মোৰো অফিচৰ পৰা ছুটি নাই জানাই দেখোন এইকেইদিন ইমান কামৰ প্ৰেছাৰ বাঢ়িছে ছুটি লোৱাৰ কথাই ক'ব নোৱাৰোঁ ছাৰক একদম গালি দি আহে মানে আকৌ ডেলিভাৰী সময়ত ছুটি ল'বই লাগিব সেইবাবে এতিয়া মানে ছুটিটো নলওঁ গম পাইছানে আৰু নিদিয়েও বহুত কাম বাঢ়িছে কিবা যদি অসুবিধা হয় মোক লগতে ফোন কৰি দিবা মই 5 মিনিটত পাই যামহি বুজিছা আৰু তেনেকৈ একো জোৰ কৰি কাম বন নকৰিবা অলপ ৰেষ্ট লৈ থাকিবা বুজিছানে নাই হ'ব দিয়ক আপুনি ইমান চিন্তা কৰিব নালাগে যাওক মই পাৰিম যাওক চিন্তা কৰি নাযাব আকৌ মই পাৰিম যাওক কিবা অসুবিধা হ'লে ফোন কৰি দিম নহয় যাওক টিফিনটো ডাইনিঙতে থৈছোঁ লৈ যাব হ'ব দিয়া মই লৈ যাম বাৰু আৰু তুমি পাকঘৰত বেছি কাম বন কৰি নাথাকিবা ভাত পানী বনাই হ'ল যেতিয়া তুমিও ভাতকেইটা খাই পেলাই অলপ ৰেষ্ট ল'বা বুজিছা হ'ব দিয়া মই যাওঁ হ'ব দিয়ক যাওঁ ভাতকেইটাকে খাই লওঁগৈ ভোক লাগি গৈছে গাটো ইমান বেয়া লাগিছে ভাতকেইটা খাই লওঁ মোৰতো ইমান ঘূৰাইছে পৰিম এতিয়া ভগৱান পৰিম এতিয়া ভগৱান আৰু এনেকৈয়ে মনিকা বহুত সময়লৈকে পাকঘৰতে মূৰ ঘূৰাই পৰি থাকিলে তাইৰ হুঁচ নাইকিয়া হৈ গ'ল বহুত সময়লৈকে তাইৰ হুঁচ অহাই নাই কোনেও গমো নাপায় তেনেকৈ পৰি থাকিলে আৰু বহুত সময়ৰ মূৰত তাইৰ হুঁচ আহিল ভগৱান ইমান পেটটো বিষাইছে পেটটো বহুত বিষাইছে এনে ফোনটোকে কৰোঁগৈ ইমান পেটটো বিষাইছে ভগৱান থাকিব পৰা নাই ফোনটো কৰোঁগৈ মোবাইলটো বাকত থলোঁ মা মৰিলোঁ ইমান পেটটো বিষাইছে ডক্টৰ কি হৈছে ডক্টৰ মোক খুলি কওকচোন মনিকা আকৌ টোপনি গ'ল যে হুঁচ নাইকিয়া হ'ল যে মানে কি হৈছে ডক্টৰ কেতিয়া ভাল হ'ব তেওঁ মানে মূৰ ঘূৰাই পৰি গৈছিলে ডক্টৰ মোক ফোন কৰিলে আৰু মই দৌৰাদৌৰিকৈ লৈ আহিলোঁ কিবা অসুবিধা হৈছে নেকি ডক্টৰ মোৰ বেবীটোৰ কিবা অসুবিধা হৈছে নেকি ডক্টৰ কওক আকৌ মোক খুলি কওক কি হৈছে মানে নাই ডোণ্ট ৱৰি এতিয়া আপোনাৰ ৱাইফ সম্পূৰ্ণ সুস্থ একো বাৰু এতিয়া প্ৰব্লেম নাই কিন্তু অলপ যদি দেৰি হ'ল হয় তেওঁ অলপ প্ৰব্লেম হ'ল হয় তেওঁ বহুত দুৰ্বল হৈ আছে আৰু বেবীটোৰ একো প্ৰব্লেম হোৱা নাই বাৰু চিন্তা নকৰিব তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ হৈছে অলপ পিছত তেওঁ হুঁচ আহিব অলপ মেডিচিনৰ ইফেক্ট কৰিছে আপুনি চিন্তা নকৰিব চব ঠিক হৈছে কিন্তু এটা কথা তেওঁ এতিয়া এই কিমাহ অলপ বেড ৰেষ্টত থাকিব লাগিব বহুত ৰিক্সত ৰখাব লাগিব তেওঁ মই অলপ মেডিচিন লিখি দিছোঁ এইখিনি সময়মতে খুৱাই থাকিব তেওঁ যিটো ডেট দিছোঁ ডেটটোলৈকে বহুত ৰিক্সত ৰাখিব কিন্তু কাম বনো ইমান কৰিব নিদিব আৰু বেডত থাকিব দিব সম্পূৰ্ণ বেড ৰেষ্টত ৰাখিব সম্পূৰ্ণ কেয়াৰ ল'ব নহ'লে তেওঁ আকৌ মূৰ ঘূৰোৱা চান্স থাকিব এতিয়া মূৰ ঘূৰণি হ'লে এনেকৈ পৰি গ'লে কথাটো বেয়া হ'ব বেবীৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈ যাব পাৰে
হ'ব ডক্টৰ, মই সম্পূৰ্ণ কেয়াৰ ল'বলৈ চেষ্টা কৰিম। আপুনি দিয়ক, মেডিচিনখিনি লিখি দিয়ক, মই লৈ আহোঁগৈ। ঠিক আছে। হেল্ল' মা শুনিছানে? ক শুনিছো, ক বাবা, কি হ'ল? মা, বোৱাৰী গা বহুত বেয়া মা। হস্পিটেললৈ গৈছিলোঁ, হস্পিটেলৰ পৰা এতিয়া আনিছোঁহে। বহুত গা বেয়া, মূৰ ঘূৰাই পৰি গ'ল। তোমালোক সোনকালে গুচি আহা মা। ময়ো নাছিলোঁ, অফিচত আছিলোঁ, আৰু তেওঁ মূৰ ঘূৰাই পৰি গ'ল মা। আৰু এতিয়া ডক্টৰে সম্পূৰ্ণ বেড ৰেষ্টত থাকিব দিছে। তোমালোক সোনকালে আহা মা। কি হয় নেকি? এতিয়া পিছে কেনেকুৱা আছে বোৱাৰী? ভাল পাইছেনে নাই? হ'ব দে, ডক্টৰক দেখালি যেতিয়া, ডক্টৰেতো চাইছে ন, ভালে আছে যেতিয়া আমি যাম ৰ। এতিয়া যাওঁ বুলি কেনেকৈনো যাওঁ বাবা, কচোন? বিয়াখন এৰি থৈ গ'লে কথাটো বেয়া হ'ব নহয়। তই নহবা কাম এটা কৰ, তই ছুটি লচোন কেইদিনমান বোৱাৰীৰ ওচৰত। মা, মই ছুটি ল'ব নোৱাৰোঁ কৈছোঁৱে দেখোন। এতিয়া ছুটি ল'লে আকৌ ডেলিভাৰী সময়লৈ ছুটি ল'ব নোৱাৰিম। আৰু তাতে এতিয়া মই ছুটিৰ কথা এপ্লাই কৰিবই নোৱাৰোঁ। ইমান কামৰ প্ৰেছাৰ বাঢ়িছে, ছাৰে ছুটি নিদিয়ে এতিয়া কাকো। ছুটি বন্ধ কৰি থৈছে মা, সেইবাবেতো। নহ'বা মইনো কিয় ছুটি নল'লোঁ হয়। আৰু এতিয়া তাই অকলে থাকিব নোৱাৰে, সম্পূৰ্ণ বেড ৰেষ্টত থাকিব দিছে। একো কাম বন কৰিব দিয়া নাই ডক্টৰে। কি হ'ব এতিয়া মা? সোনকালে গুচি আহা না, বিয়াখনে ডাঙৰ হ'ল নেকি তোমালোকৰ কাৰণে? কিনো কথাবোৰ কৈ আছ বাবা? বিয়াখন এৰি থৈ গ'লে মোমাইৰে বেয়া নাপাব জানো, কচোন? কি কথা কৈ থাক নহয় তই? বোৱাৰী এতিয়া সুস্থ আছে নহয়, ডক্টৰকতো দেখাই আনিলিয়ে দেখোন। বাৰু ৰচোন, মই কাম কৰা মানুহ এজনী ঠিক কৰি দিওঁ ৰ। এইকেইদিনৰ কাৰণে কাম কৰা মানুহ এজনী পঠাই আছোঁ ৰ, চিন্তা নকৰিবি তই। হ'ব দে, ৰাখচোন ৰাখ এতিয়া। এই মামাৰে মোক মাতি আছে ৰ। কালিলৈ টেকেলি নহয় জানো, আলহীবোৰ আহিছে। ৰচোন, এতিয়া মই পিছত কথা পাতিম ৰ। আৰু কাম কৰা মানুহ এজনী মই পঠাই আছোঁ বাৰু ৰ। হেল্ল' মা শুনচোন। হেল্ল', কাটিয়ে দিলে মানে। কি কৰোঁ একো ভাবি পোৱা নাই। বাৰু কাম কৰা মানুহজনী আহিলেও অকণমান সকাহ পাম। বহুত চিন্তা লাগিছে দেই, অকলে এৰি থৈ কেনেকৈ যাওঁ মই তাইক এতিয়া। হে ভগৱান, ৰক্ষা কৰিবা আৰু। কিবা কৰিছে চাই আহোঁগৈ ৰ। মনিকা, শুই আছানে? ভাল লাগিছেনে গাটো অলপ? ভাল পাইছানে? ভাল পাইছোঁ দিয়ক। আপুনি এনেই ইমান চিন্তা কৰি নাথাকিবচোন। ভাল পাইছোঁ দিয়ক এতিয়া। কিনো চিন্তা নকৰিব কৈ থাকা তুমি, হা? চিন্তা নকৰিলে হ'ব জানো? মই চিন্তা নকৰিলে কোনে কৰিব তোমাৰ কথা, কোৱাচোন? হ'ব দিয়ক, আপুনি থাকোঁতে আৰু আপোনাৰ নিচিনা হাজবেণ্ড এজন পোৱাৰ পিছত মোৰ জানো কিবা হ'ব পাৰে কওকচোন? একো নহয় মোৰ, বুজিছে? বহক এইখিনিতে। এনেই চিন্তাবোৰ কৰি আছে আপুনি। মই ভাল পাইছোঁ এতিয়া। হ'ব দিয়া, মই ড্ৰেছ চেঞ্জ কৰি আহোঁ ৰ'বা। অফিচলৈ নাযাওঁ আৰু এতিয়া। ছাৰক ফোন কৰি কৈ দিলোঁ এইকণ সময়ৰ কাৰণে ছুটি বিচাৰিলোঁ। এইকণ সময়ৰ কাৰণে দিছে বাৰু। তোমাৰ কথা ক'লোঁ যে, আকৌ কালিলৈতো অফিচ যাবই লাগিব। মাহঁতলৈ ফোন কৰিলোঁ, মাহঁতো বোলে আহিব, কেইদিনমান লাগিব। মায়ে কাম কৰা মানুহ এজনী ঠিক কৰি দিব, ফোন কৰিব বোলে। চিনাকি আছে কাম কৰা মানুহ, কালিৰ পৰা পঠাব, কালিলৈ আহিব। আজি ময়ে চব ভাত চাত ময়ে বনাম। তুমি একদম উঠিব নালাগে, তুমি বিচনাতে শুই থাকা, খালি একদম ৰেষ্টত থাকা। ডক্টৰে তোমাক সম্পূৰ্ণ ৰেষ্টত থাকিব দিছে, বুজিছা? চব কাম মই কৰিম। আৰু কালিৰ পৰা কাম কৰা মানুহজনীয়ে কৰিব। তাই থাকিলেও অকণমান সহায় হ'ব, বুজিছা? তুমি একো কামৰ কথা চিন্তাই নকৰিবা, শুই থাকা। হ'ব দিয়ক, ইমানকৈ চিন্তা কৰিছে আপুনি। মই শুই থাকিলে বাবুক কোনে স্কুললৈ পঠাব? কোনে তাক উলিয়াই দিব? তাকোতো চাব লাগিব নহয়। মই শুই থাকিলে ক'ত হ'ব? হ'ব দিয়া, বাবুৰ কথাও তুমি চিন্তা কৰিব নালাগে, তাক মই চাম। আৰু কালিৰ পৰা কাম কৰা ছোৱালীজনীকে মই ক'ম নহয়, তাক ধুনীয়াকৈ উলিয়াই কৰি স্কুল পঠাব। তুমি সেইবোৰ চিন্তাই কৰিব নালাগে। তুমি নিজৰ কথা চিন্তা কৰা, আৰু আহিবলগীয়া আমাৰ বেবীটোৰ কথা চিন্তা কৰা, বুজিছা? বোৱাৰী? মা কওকচোন, কিবা ক'ব? বোৱাৰী মানে আমিতো এতিয়া চব ঘৰ পালোহিয়ে। আমিতো এতিয়া চব ঘৰতে আছোঁ নহয় জানো? কাম কৰা মানুহজনী ভাবিছোঁ পঠাই দিওঁ নেকি। বৰ পইচা লয় জানানে? এদিনত ইমান টকা লাগে তাইক। কাম কৰা মানুহজনী পঠাই দিওঁ নেকি। আমিতো এতিয়া চব আছোঁ যেতিয়া আৰু কি কৰিবলৈনো কাম কৰা মানুহ লাগে নহয় জানো? মা, আপুনি যি ভাল দেখে আৰু তাকে কৰক। তাকে মই ভাবিছোঁ কাম কৰা ছোৱালীজনী পঠাই দিওঁ, কালিৰ পৰা আহিব নালাগে বুলিয়ে কওঁ আৰু। ইমান টকা দি থাকিব নোৱাৰি নহয়, হয়নে নহয়? মা বৌ, এয়া আজি চিকেন পোলাও বনাইছিলে, মাজুবয়ে দি পঠাইছে তোমালৈ। এয়া খাই ল'বা। মাজনীও ভণ্টি, মোৰ এইবোৰ একেবাৰে খাবলৈ মন যোৱা নাই অ'। গাটো ভাল লগা নাই। পাৰিলে মোক মাৰ ভাত অকণ বনাই দিবা নেকি? মাৰ ভাততে আলু অকণ দি দিলে হ'ব। আলু অকণ পিটিকি পেলাই মোক মাৰ ভাত কেইটামান দিবা নেকি? মোৰ এই মছলাবোৰ খাবলৈ একেবাৰে মন যোৱা নাই অ'। আৰু ডক্টৰে এনেও মোক মছলাবিলাক কমাই খাব দিছে, মা মছলা বহুত কমাই খাব দিছে। এইকেইদিন ইমান মছলা বনাই আছে, মই
খাবলৈ একেবাৰে পাৰা নাই অ' ভণ্টি। মই খাবলৈ একেবাৰে মন যোৱা নাই। মছলা গোন্ধটোৱে মোৰ অশান্তি লাগি গৈছে। পাৰিলে মাৰ ভাত অকণ বনাই দিয়াচোন মোক। বৌ, মইতো নোৱাৰিম নহয়। মোৰ কলেজ যাবলৈ দেৰি হৈছে। মই কলেজ যাওঁ। বাৰু মই মাজু বৌহঁতক কৈ থৈ যাম ৰ'বা বনাই দিবলৈ। বাৰু হ'ব দিয়া। আৰু তেনেকৈ ভনীয়েকে মাজু বৌয়েকক আৰু সৰু বৌয়েকক কথাষাৰ কৈ থৈ কলেজলৈ বুলি গুচি গ'ল যে ডাঙৰ বৌয়ে মাৰ ভাত খাবলৈ ইচ্ছা কৰিছে বুলি। কিন্তু ক'তনো আৰু বনাই দিব কোনোবাই। তাইতো কলেজলৈ গুচি গ'ল আৰু বৌয়েকহঁতে ইমান কষ্ট কৰি চিকেন পোলাও কিবা কিবি বনাই কৰি খাই বৈ উঠিছেহে, আৰুনো মাৰ ভাত বনাই দিবনে? হৈছে আৰু তেনেকৈয়ে মনিকা গোটেই দিনটো লঘোণে ভোকে থাকি গ'ল। সন্ধিয়া হ'বলৈ হৈছে। শাহুৱেকে এবাৰ বোৱাৰীৰ খবৰ লৈ আহোঁগৈ বুলি ডাঙৰ বোৱাৰীয়েকৰ ৰুমলৈ বুলি গ'ল। আৰু তেতিয়া ডাঙৰ বোৱাৰীয়েকে মানে মনিকাই বিচনাত শুই গোটেইজনী অৱস্থাই নাইকিয়া হৈ আছে। দিনটো কাৰণ লঘোণে ভোকে আছে। তাই উঠিবও পৰা নাই। গাটো তাই বহুত বেয়া লাগিছে। আৰু তাৰপিছত বোৱাৰী, ডাঙৰ বোৱাৰী, মা, আজি দিনটো তোমাক দেখাই নাই, ভিতৰৰ পৰা ওলোৱাই নাই। তাকে বোলো কিনো কৰি আছা ভিতৰত, এবাৰ বোলো খবৰটোকে লৈ আহোঁ। কি কৰি আছানো? অলপমান উঠি বহিবা আকৌ, এনি টাইম শুই কৰি নাথাকিবাচোন। এয়াচোন খোৱা বস্তু দিয়া জেগাতে আছে। এতিয়ালৈকে একো খোৱাই নাই মানে তুমি? নেখালা যে কিয়? ইমান ধুনীয়াকৈ বনাই দিছে, খাব লাগিছিলে। কি খালানো তুমি? মা, মই আজি দিনটো একোৱে খোৱা নাই মা। বৰ ভোক লাগি গৈছেগৈ। মই মাজনীয়া দিবলৈ আহোঁতে মই কৈছিলোঁ মাজনীক যে পিংকিহঁতক ক'বলৈ কাৰণে, মানে মই এই মছলাবোৰ খাবলৈ একেবাৰে মন যোৱা নাই মা। মছলা নিদিয়ে কিবা অলপ খাব মন গৈছে। মাৰ ভাত কেইটামান হ'লেও হ'ল হয় বোলো বনাই দিবলৈ কৈছিলোঁ। এতিয়ালৈকে কোনো আনি নিদিলে। মই এয়া খাবলৈ নোৱাৰোঁ মা, একদম খাবলৈ মন যোৱা নাই। বহুত ভোকো লাগিছে। আপুনিয়ে পাৰে যদি মা মাৰ ভাত কেইটামান আলু অকণ পিটিকা কৰি বনাই দিব নেকি মা? গাটো মোৰ একেবাৰে আজি ভাল লগা নাই মা। মাথাটো মই দাঙিব পৰা নাই। মাথাটো বহুত ঘূৰাই আছে। উঠি গ'লেই যেন পৰি যাম এনেকুৱা লাগি আছে মা। বহুত গাটো দুৰ্বল লাগিছে। সেইবাবে মই উঠি যাব পৰা নাই। বহুত ভোকো লাগিছে। কি কৰিম ভাবি পোৱা নাই। আপুনি পাৰিব নেকি মা বনাবলৈ? মই বনাবলৈ মই কিমান দিন হ'ল পাকঘৰত নোসোমোৱা। তুমিচোন জানাই বোৱাৰী, কিমান দিন মই পাকঘৰৰ কাম কৰা নাই। পাকঘৰত ৰৈ থাকিলে কঁকালটো মোৰ একেবাৰে টনটনাই যায়, গম পাইছানে? পাকঘৰলৈ মই যাবলৈ নিবিচৰা হ'লোঁ। সেইকাৰণে ইমান কঁকালৰ বিষ জানাই দেখোন। মই বনাবলৈ একেবাৰে নোৱাৰিম জানানে। মই বাৰু বোৱাৰীহঁতক কমগৈ ৰ'বা বনাই দিবলৈ। কি যে কৰি থাকে ইহঁতে জানো। কৈছিলা যদি ইমান সময় দিব লাগিছিলে আকৌ। এনেকৈ নোখোৱাকৈ থকাটো ভাল কথা নহয় নহয়। আৰু পাৰিলে এইখিনি খোৱা বোৱাৰী, অকণমান খাই চোৱাচোন, ভালেই বনাইছে। অলপ খোৱাচোন, খাব পাৰিবা দিয়া। আৰু মই বাৰু বোৱাৰীহঁতক কমগৈ ৰ'বা। বেয়া নাপাবা দেই তেনেকৈ কোৱাৰ কাৰণে আকৌ। মোৰ মানে একদম পাকঘৰ ৰৈ থাকিব নোৱাৰোঁ কঁকালৰ বিষত, গম পাইছা। তথাপি মই বোৱাৰীহঁতক পঠাই আছোঁ ৰ'বা, কওঁগৈ। হ'ব দিয়ক বাৰু মা, হ'ব দিয়ক। সিহঁতকে কওকগৈচোন বনাই দিয়ে নে নিদিয়ে। সন্ধিয়াই হ'লহি। ৰ'বা মই কওঁগৈ ৰ'বা। আৰু পাৰিলে এয়া অকণো খাই চোৱাচোন তুমি। আৰু তেনেকৈ কৈ শাহুৱেকো ৰুমৰ পৰা ওলাই গ'ল। তাৰপিছত আৰু মাৰ ভাত আহিবকে মনিকা ৰৈ থাকোঁতে গিৰিয়েক আহি ঘৰ পালেহি। মানে 7-8টা বাজিলগৈ। ৰাতিয়েই হ'লহি। গিৰিয়েক অফিচৰ পৰা আহি ঘৰ পালেহি। তথাপিও দিনটো তাই একো এটা খাবলৈ বুলি নাপালে। দিনটো তাই লঘোণে ভোকেই কটালে। আৰু তাৰপিছত নাই, নহ'ব আৰু এনেকৈ চাই থাকিলে আৰু নহ'ব, বুজিছা। এনেকৈ চাই থাকিলে নহ'ব আৰু। মই গম পাই গৈছোঁ ইহঁতে তোমাৰ মূল্য বুজি নাপায়, বুজিছা। যেতিয়া ভাল অৱস্থাত তুমি সকলোকে চোৱা তেতিয়াহ'লে বাহ কৰে, কিন্তু তোমাৰ অসুবিধাত, তোমাৰ বেয়া সময়ত তোমাক চাবলৈ মানুহ কোনো নাই। তেন্তে হ'লে এইখন ঘৰত থাকি কি কৰিবা হা? নালাগে। মই ডিচিশ্যন লৈ গৈছোঁ, বুজিছা মনিকা। মই ডিচিশ্যন লৈ পেলাইছোঁ। আমি দুইটা বেলেগকৈ থাকিমগৈ। ইয়াত আৰু থাকি লাভ নাই। এইখন ঘৰত যদি তোমাক চাবলৈ কোনো মানুহেই নাই, দিনটো ভোকে লঘোণে পৰি থাকিলা, কোনো যদি একো এটা দিবলৈ কোনো নাই, তেতিয়াহ'লে এইখন ঘৰত থাকি কি কৰিবা? তাৰ সলনি অকলে থাকাই ভাল। নালাগে। মই কালিলৈকে ৰুম চাম। ভাড়াৰ ৰুম হ'লেও মই তোমাক লৈ যাম। নালাগে আৰু ইয়াত থাকিবলৈ। মই চোৱা চিতা কৰিম। অফিচৰ ওচৰতে ৰুম ল'ম আৰু তাতে মই তোমাক ৰাখি চোৱা চিতা কৰিম। নালাগে কোনেও চাবলৈ, বুজিলা। কালিলৈ মই ৰুম চামগৈ। হেৰি, খং নকৰিবচোন। এনেকুৱা কথানো কিয় কয়? আপুনি বেলেগ হোৱা কথা কিয় চিন্তা কৰিছে? ঘৰৰ সকলোবোৰ মিলিজুলি থাকিলেহে ভাল লাগে। একেলগে থাকিলেহে ভাল লাগে।
অকলে গৈ কি সুখত থাকিব কওকচোন। নালাগে দিয়ক, খং নকৰিবচোন। তেওঁলোকে চব কামে কামে বিজি আছে চাগে, সেইবাবেহে পৰা নাই। মই অকলে গৈতো সেই একেটোৱে হ'ব ন, একেডালে হ'ব। মই অকলে ৰুমত থাকিলে এনেকুৱাই হ'ব। আপুনি কিয় ইমান খং কৰিছেনো? বেলেগ হোৱাৰ কথা নাভাবিবচোন, এইবোৰ মনলৈও নানিব, বুজিছে? নহয় বুজিছা মনিকা, নহয়। বহুত দিন বাট চালো আৰু ইহঁত সলনি নহয় আৰু, গম পাই গ'লো। চব নিজৰ নিজৰ কামত ব্যস্ত। ইমান স্বাৰ্থপৰ মানুহ থাকিব পাৰেনে হা? চব একেলগে মিলিজুলি থাকোঁ বুলিয়েতো আছিলোঁ ইমান দিন, কিন্তু নাই, বহুত হ'ল আৰু বহুত হ'ল। কাকো আশা কৰিব নোৱাৰি, কাৰো ওপৰত ভৰসা কৰিব নোৱাৰি, বুজিছা? মই গম পাই গৈছোঁ আৰু নালাগে ইয়াত থাকি একোডাল সহায় নোপোৱা তুমি। গম পোৱা নাই নে ইমান দিনে? হা, কি সহায় পালা তুমি ইমান দিনে কোৱাচোন? তোমাৰ কাৰণে কোনো এটা বিয়ালৈ নোযোৱাকৈ নাথাকিলে, সিহঁতৰ কাৰণে বিয়াখন ডাঙৰ হ'ল, আৰু এতিয়া আজি দিনটো লঘোণে থাকিলা তুমি। হা, অতজাক মানুহ থকাৰ পিছতো তুমি লঘোণে থাকিলা। তেন্তেহ'লে তোমাৰ কথা কোনে চিন্তা কৰে ভাবি চোৱাচোন। হা, এই পেটত থকা বেবীটোৱে কম কষ্ট পাইছেনে আজি দিনটো লঘোণে ভোকে? নাই, মই আৰু বাট চাব নোৱাৰোঁ। মই কালিলৈকে ৰুম বিচাৰিম, আমি বেলেগ হৈ যামেই। ইয়াত আৰু থাকিব নোৱাৰি, কোনেও আমাৰ মূল্য বুজি নাপায়। হেৰি, এনেকুৱা কথা নক'বচোন। ইমান সৰু সৰু কথাত বেলেগ হোৱা কথা নক'বচোন। পিছত মাহঁতে মোকে দুখিব। সেইবোৰ কথা মনলৈ নানিবচোন। চব ভাল হ'ব দিয়ক। মই সুস্থ হোৱাৰ পিছতে চব ভাল হ'ব। নাই, মই আৰু তোমাৰ কোনো কথাই নুশুনো। বাৰু ৰ'বা, মই কিবা এটা বনাই আনি আছোঁ ৰ'বা। মাৰ ভাত কেইটামান মই বনাই আনি আছোঁ ৰ'বা, তুমি চিন্তা নকৰিবা, মই আনি আছোঁ ৰ'বা। ডাঙৰ বাবা, ঘৰত ইমানবোৰ মাইকী মানুহ থাকোঁতে মোৰ ল'ৰাটোৱে আহি পাকঘৰত সোমাবলগীয়া হ'ল যে? কি হ'ল? কি খাব মন গৈছে তোৰ? মা, মোৰ খাব মন যোৱা নাই, কিন্তু আজি দিনটো যে বোৱাৰী লঘোণে ভোকে থাকিলে, তুমি কি গম নোপোৱা মা? হা, বোৱাৰীজনীলৈ মৰম নাই বাৰু মানিছোঁ, কিন্তু পেটত থকা পোৱালিটোলৈ, পেটত থকা বেবীটোলৈও তোমালোকৰ কাৰো মৰম নাই। আজি দিনটো লঘোণে ভোকে বেবীটোৱে কম কষ্ট পাইছেনে? হা, তাই দিনটো মাৰ ভাত বুলি চিঞৰি থাকিলে। হা, মাৰ ভাত কেইটামান বনাই দিয়া মানুহ কোনো নহ'লে? কি? মইতো বোৱাৰীহঁতক কৈছিলোঁ ডাঙৰ বোৱাৰীক মাৰ ভাত আৰু আলু পিটিকা অকণ দিবলৈ কাৰণে। নিদিলে নেকি এতিয়ালৈকে? হে ভগৱান, ইহঁতক মানে কথা কৈ লাভহে নাই। কাকো একো কৈ লাভ নাই মা, কাকো একো কৈ লাভ নাই। কোনেও কাৰো কথা চিন্তা নকৰে। সিহঁত দুজনীৰ তোৰ বৌয়েকৰ প্ৰতি কোনো মৰমেই নাই। সিহঁতে অলপো ভালে নাপায় বৌয়েকক, এটা কাম কৰি নিদিয়ে। হা, অলপমান কেয়াৰ নলয়। মই নাথাকিলেচোন তাই লঘোণে ভোকে মৰিব এনেকৈ হ'লে মা। তাকেতো মই ইহঁতক সুধি আছোঁ ৰ। মইতো সিহঁতক কৈ থৈ গৈছোঁ মাৰ ভাত কেইটামান বনাই দিবলৈ কাৰণে। সিহঁতে এজনীও বনাই নিদিলে যে। দাদা, আপুনি মানে আমাৰ বিষয়ে মাৰ আগত কাণ ভৰাই আছে নহয় জানো দাদা? হা, আমাক যে মানে মায়ে বেয়া পাওক সেইটোৱে বিচাৰিছে আপুনি মানে। কি কাণ ভৰালেনো হা? মাজু বোৱাৰী, কি কাণ ভৰোৱা শুনিলা তুমি? তোমালোকৰ কথাবোৰহে কৈছে। তোমাক মই তেতিয়াই কৈছিলোঁ মাৰ ভাত অলপ বনাই দিবলৈ। ডাঙৰ বোৱাৰী যে দিনটো লঘোণে ভোকে আছে, কিবা এটা বনাই দিব নোৱাৰিলা? মা শুনক, মই কাৰো চাকৰ নহয় নহয়। মই দিনটো পোলাও চোলাও বনাই কিমান চবকে বনাই কৰি খুৱাইছোৱেই। আৰু তাৰপিছত মই মোৰ বাবুটো কিমান সৰু হৈ আছে আপোনালোকে নাজানে নেকি? তাৰ লগত মোৰ লাগিব নালাগে জানো? তাৰ কিমান কাম ওলায় আপোনালোকে জানেনে? হা, তাৰ কামবোৰ কোনে কৰি দিব মোক? তাৰ লগত লাগোতেই মোৰ দিনটো গুচি যায়। যিখিনি সময় পাওঁ আহৰি পাওঁ তাৰ লগতে লাগিবলগীয়া হয়। মই আকৌ বেলেগকৈ আকৌ ভাত চাত বনাই থাকিব নোৱাৰোঁ নহয়। মোৰ সময় নাপালোঁ। মই কথা ক'বলৈ আহিছে চবকে বনাই কৰি খুৱাই আকৌ মই এক্সট্ৰাকৈ বৌৰ কাৰণে মাৰ ভাত বনাবলৈ মই ক'ত সময় পাওঁ? হা, বাবুটোক চোৱা চিতা কৰোঁতে তাৰ কাপোৰ কানি ধুওঁতে কৰোঁতে সময়বোৰ যায়গৈ। বাবা, ইহঁতক কথা কৈ লাভ নাই। তই ইহঁতৰ সলনি তই ভনীয়েৰকতো ক'ব পাৰ। ভনীয়েৰ এজনী থকা নাই জানো? তাইকতো ক'ব পাৰিলি হয়। তাইক কোৱা হয় কিজানি বনাই দিলেই হয়। ময়ো তাইক নক'লোৱেই বাৰু। আজিৰ পৰা তাইক ক'বি, কিবা দৰকাৰ হ'লে কিবা কৰিব লগা হৈ থাকিলে তাইক ক'বি। ইহঁতক আশা কৰি লাভ নাই। হৈছে আৰু মা, হৈছে আৰু। জীয়েৰে যে কাম কৰি দিব মোক, হৈছে আৰু। তাইতো নিজৰ পৰীক্ষাৰ বাহানা লৈয়ে কটাই থাকে দিনৰ দিনটো। পৰীক্ষা কৰি পঢ়িম কৰিয়ে দিনটো ৰুমতে সোমাই থাকে। হৈছে আৰু, কোনেও সহায় কৰি নিদিয়ে, মই গম পাই গ'লো। দাদা, মই কি পৰীক্ষাৰ বাহানা লৈ আছোঁ নেকি? হা, মই কি পৰীক্ষাৰ বাহানা লৈ আছোঁ? মোৰ পৰীক্ষাটো আহি আছে, তহঁতে নাজান নেকি? হা, এক্সামটো পালেহি মোৰ, মই কি বাহানা লৈ আছোঁ? অ', পৰীক্ষাত মেলে ফেইল হ'লে তহঁতে ভাল পাবি। আজিকালি তই বহুত সলনি হ'লি দাদা, বহুত সলনি হ'লি। বৰ বাহিৰে তোৰ আৰু বেলেগৰ কোনো চিন্তাই নাই। বেলেগৰ কথা অকণো নাভাবই, অকল বৰ কথাকে চিন্তা কৰি থাক। আমাৰবোৰৰ মানে বেয়াটোৱে দেখ, ভালটো কেতিয়াও নেদেখ। হ'ব মা, কাকো একো কৈ লাভ নাই, কাকো একো ক'বলৈ দৰকাৰ নাই। মই এটা ডিচিশ্যন লৈছোঁ মা, মই ইয়াৰ পৰা যামগৈ। মই মনিকাক লৈ ভাড়া ৰুমতে থাকিমগৈ। ইয়াত আৰু নাথাকোঁ। কিবা অসুবিধাহে হ'বগৈ পিছত গৈ। তাইক যদি চোৱা মানুহে নাই,
তেনেকৈ তাই কেনেকৈ থাকিব মা, কেনেকৈ থাকিব? এতিয়া সময় চাপি আহিছে। এইখিনি সময়ত অকলশৰে এনেকৈ এৰাটো ভাল কথা নহ'ব। মই অফিচৰ ওচৰতে ভাড়া ৰুম এটা লৈ মই তাতে তাইক ৰাখিমগৈ। নালাগে, কোনেও মোৰ মানুহজনীৰ কাৰণে, মোৰ ল'ৰা ছোৱালীৰ কাৰণে কোনেও কষ্ট কৰিব নালাগে। কি তই এইবোৰ কি কৈছ বাবা? তই এইবোৰ কি কৈছ? তই বেলেগ হোৱাৰ কথা চিন্তা কৰিছ? এইবোৰ ভুলতো নাভাবিবি বোপা, এইবোৰ ভুলতো নাভাবিবি। মই ইহঁতক চবকে বুজাম, বাপেৰক বাপেৰক ক'বলৈ দিম। তই চিন্তা নকৰিবি, চবেই চাব তাইক। তই বেলেগ হোৱাৰ কথা কোনো চিন্তা নকৰিবি। তই আমাক এৰি থৈ যাবলৈ ওলাইছ বাবা, তই এনেকুৱা কথা নকবি। আৰু বোৱাৰীয়ে তাত অকলে অকলে থাকিলে কেনেকৈ থাকিব কচোন? অকলে অকলে ৰুমৰ ভিতৰত বোৱাৰী বৰ হৈ যাব নহয়। ইয়াততো চবকে লগ সংগ পায়, অকণমান কথা অমিলমিল হৈছে, অলপ কিবা এটা প্ৰব্লেম হৈছে, অসুবিধা হৈছে, সেইটো বুজাবুজিৰ মাজেৰে চব চল্ভ কৰিব পাৰি নহয় বাবা। তই বেলেগ হোৱাৰ কথা চিন্তাই নকৰিবি। মই এতিয়াই বাপেৰক কমগৈ, বাপেৰে চবকে বুজাই দিব নহয়। দাদা, তই বেলেগ হোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলি কচোন? তই এইটো কথা কেনেকৈ ভাবিব পাৰিলি? তই আমাৰ পৰা আঁতৰিব বিচাৰিছ মানে? সঁচাকে বোপা, তই বেলেগ হোৱাৰ কথা কিয় ভাবিছ কচোন? এইবোৰ বেয়া কথা। মই জীয়াই থকালৈকে এইখন ঘৰ বেলেগ হ'বলৈ নিদিওঁ কেতিয়াও। সদায় চব একেলগে মিলিজুলি থকাটো বিচাৰোঁ মই। তই কিয় এইবোৰ কথা ভাবিছ? দেউতা, মিলিজুলি থাকি একেলগে থাকিনো কি হ'ব? যদি একেখন ঘৰতে থাকি ইজনে সিজনৰ দুখ মৰম বুজি নাপায়, তেন্তে হ'লে একেলগে থাকিনো লাভ কি? মণিকাই আজি গোটেই দিনটো লঘোণে ভোকে কটালে, ইমানবোৰ মানুহ থকাৰ পিছতো। তেন্তে হ'লে এইখন ঘৰত থাকি কি মই আশা ভৰসা কাৰ ওপৰত কৰিম দেউতা? কাৰ ওপৰত কৰিম? কোনেও কেয়াৰ নলয়। মই গম পাই গ'লো দেউতা, সেইবাবে মই কেইদিনমানৰ কাৰণে হ'লেও মই বেলেগকৈ থাকিব বিচাৰিছোঁ। হয় নেকি? এইটোতো বেয়া কথা হৈছে। বৌ কি দিনটো লঘোণে ভোকে থাকিলে? কোনেও কিয় একো এটা বনাই নিদিলে? বনাই দিছে ভাইটি, বনাই দিছে। কিন্তু তেওঁ যিটো খাবলৈ মন কৰিছে, এইটো সময়ত কিবা কিবি খাবলৈ মন যায়েই। কিন্তু তেওঁ বিচৰা বস্তুটো কোনেও বনাই দিবলৈ কোনেও বনাই নিদিলে মানে। দিনটো লঘোণেই থাকিলে। মছলা চছলা খাবলৈ অলপ ডক্টৰে মানা কৰিছে, আৰু তেওঁ নিজেও খাবলৈ নোৱাৰা হৈছে। সেইবাবে সামান্য মাৰ ভাত কেইটামান বনাই দিয়া মানুহো কোনো নোলালে। এইটোতো বেয়া কথা হৈছে। এইটো সময়ত লঘোণে থকাটো বহুত বেয়া কথা। পিংকি, তোমালোকে বৰ অকণ গুৰুত্ব দিবা, এইকেইদিন অলপ কেয়াৰ ল'বা, বুজিছা? আৰু ভণ্টি, তইতো অলপ বৌক চাব পাৰ। মই সকলোকে কৈ দিছোঁ, কিন্তু এইকেইটা দিন বোৱাৰীক চবেই অলপ কেয়াৰ ল'বা। মণিকা বোৱাৰীয়ে যাতে অলপো কষ্ট পাবলগীয়া নহয়, অলপ এইকেইদিন চবেই গুৰুত্ব দিবা, মই কৈ থলো। আৰু বাবা, তই বেলেগ হোৱাৰ কথা চিন্তা নকৰিবি বাবা। মই সকলোকে কৈ দিছোঁ, সকলোৱে বোৱাৰীক গুৰুত্ব দিব, বোৱাৰীক কেয়াৰ ল'ব। তই চিন্তা নকৰিবি। তথাপিও তই বেলেগ হোৱাৰ কথা মাথা নামাৰিবি, বুজিলিনে? হয় বাবা, আমাক এৰি থৈ নাযাবি তই। এইবোৰ কথা মনলৈও নানিবি। আৰু এইখিনি আলোচনা শুনি বিক্ৰমে ভাবিলে তাৰ ঘৰৰ মানুহখিনি যেন সলনি হৈছে। তাৰ এনেকুৱা অনুভৱ হ'ল, কিজানিবা ভাল হৈয়ে বেলেগ হোৱাৰ কথা। সেইবাবে আৰু সি চিন্তা নকৰিলে, ৰুম বিচৰাৰ কথা চিন্তা নকৰিলে। আৰু মণিকায়ো বাৰে বাৰে ক'লে বেলেগ নহওঁ বুলি, একেলগে থাকোঁ। সেইবাবে সি বেলেগ হোৱাৰ চিন্তা এৰি দিলে। আৰু সকলোৱে কেইদিনমান অলপ মণিকাক গুৰুত্বও দিলে। আৰু সেইবাবে সি ভাবিলে যে সকলোবোৰ সলনি হৈছে, সকলোবোৰ ভাল হৈছে, মৰম চেনেহ বুজি পোৱা হৈছে। সেইবাবে সিও নিশ্চিন্ত মানে অফিচলৈ যাবলৈ ধৰিলে। আৰু অৱশেষত মণিকাৰ এটি কন্যা সন্তান জন্ম হ'ল। আৰু ছোৱালী নাতি এনেও সকলোৱে বিচাৰি আছিলে। ছোৱালী নাতি হোৱাৰ পিছত সকলোৱে বহুত ফূৰ্তি পালে। বহুত ভাল লাগিছে দেই, বহুত ভাল লাগিছে বোৱাৰী। আমাৰ ছোৱালী এজনী হ'ল আৰু ঘৰত। ছোৱালী নাতি এজনী বুলি কিমান পাগল হৈ আছিলোঁ। কাকায়েকেও বৰ ফূৰ্তি পাইছে। মা, তাকে ময়ো কলেজত চবকে পাৰ্টি দিবলগীয়া হৈছে জানানে মা? মোৰ ছোৱালী ভতিজা হৈছে বুলি কোৱা শুনি চবকে মানে পাৰ্টি লাগে, চবেই পাৰ্টি বিচাৰি ফুৰিছে। চবকে মই পাৰ্টি দিছোঁ আকৌ। কিমান ভাল লাগিছে ন মা? হয় দিয়া, মোকো অফিচত ধৰিছে নহয়। ময়ো অফিচত চবকে চাহ খুৱাবলগীয়া হৈছে। সঁচাকৈ ভাল লাগিছে বৌ। নাই নাকান্দিবা। কান্দিবই আৰু দিয়া বোৱাৰী। বাবা, কেতিয়ালৈ ৰিলিজ দিবনো? দে সোনকালে ঘৰলৈ লৈ যাওঁ আৰু দে। সোনকালে ডক্টৰৰ সৈতে আলোচনা কৰগৈ যা। মা, মই ডক্টৰৰ সৈতে আলোচনা কৰোঁগৈ ৰ'বা। সোনকালে লৈ যাব লাগিব ঘৰলৈ। আজি 3 দিন হ'লেই নহয়।
আৰু এনেকৈ বেবী হৈ যোৱাৰ পিছত 15 দিনমান হৈছিলে মানে গিৰিয়েকে 15 দিনৰ ছুটি ল'লে আৰু তাৰপিছত 15 দিনৰ পিছত ছুটি শেষ হ'ল আৰু অফিচত যাবলগীয়া হ'ল আৰু এদিনাখন অফিচৰ কামৰ কাৰণে গিৰিয়েকে গোটেই ৰাতি ঘৰলৈ আহিব নোৱাৰিলে অফিচত বহুত কাম আছিলে মানে মিটিং আছিলে সেইবাবে গোটেই ৰাতি অফিচত থাকিবলগীয়া হ'ল কিবা কামৰ কাৰণে আৰু সেইদিনাখনে ৰাতি বেবীটোৱে বহুত কান্দিছে ৰাতিটো ৰখাব পৰা নাই মনিকাই আৰু সকলোৱে আগৰ নিচিনাই ৰূপ ধৰিলে সকলোকে বাৰে বাৰে মাতিলে মনিকাই কিন্তু কোনো ওচৰলৈ নাহিলে নাকান্দিবা নাকান্দিবা মা মা অ মা কি হ'ল বোৱাৰী ইমান ৰাতিখন চিঞৰি আছা যে কি হ'ল টোপনি ধৰিছে কি হ'লনো কোৱাচোন মা অ মা চাওকচোন দেহাজনীয়ে ইমান কান্দি আছে গোটেই ৰাতি কান্দি আছে ৰখাব পৰা নাই এতিয়া 2-3টা বাজিলহি এতিয়ালৈকে খোৱাৰ নামে লোৱা নাই ইমান কান্দিছে কিয় বা কান্দিছে মই কিমান মনে মনে ৰখাব বিচাৰিছোঁ নাই কান্দিয়ে থাকে মা মোৰ কঁকালটো দন্তনাই গৈছেগৈ বহি বহি মা অলপমান লৈ দিয়কচোন কিয় কান্দিছে বা টোপনিয়ে নোযোৱা হ'ল দে কি যে কথাবোৰ কোৱা নহয় বোৱাৰী বেবীয়ে কান্দিবই সৰু ল'ৰা ছোৱালীয়ে নাকান্দিনো কোনে কান্দিব কোৱাচোন অলপ গাখীৰ দিয়াচোন টোপনি যাব দিয়া মোৰো কঁকালটো বৰ বিষাই আছে টোপনিও ধৰিছে বহুতকৈ ইমান ৰাতি চিঞৰিছে মই ভয় খাই গ'লোঁ দৌৰি আহিছোঁ এতিয়া 3-4টা বাজিলহি আৰু শুব দিয়া অলপ গাখীৰ দিয়াচোন শুব দিয়া মোৰ বৰ টোপনি ধৰিছে অ মা চবকে মাতিলোঁ বোৱাৰীহঁতকো মাতিলোঁ মাজনীকো মাতিলোঁ অলপতো কোনোবাই লৈ দিয়ক মা মোৰ কঁকালটো বিষত থাকিব পৰা নাই কিমান বহি থাকিম আৰু তাইক লৈ তাই নোখোৱাই হ'ল গোটেই ৰাতি এনেকৈহে বহি আছোঁ মোৰ কষ্ট লাগি গৈছে মা অলপ সময় ধৰি দিয়কচোন বোৱাৰী অলপ গাখীৰ দিয়াচোন টোপনি যাব দিয়া তুমিও যে আৰু 2টা ল'ৰা ছোৱালীৰ মাক হলাহি এতিয়ালৈকে গম নোপোৱা ল'ৰা ছোৱালী কেনেকৈ টোপনি নিয়াই কেনেকৈ কান্দা বন্ধ কৰে পাৰিবা দিয়া টোপনি যাব দিয়া মোৰ বৰ টোপনি ধৰিছে বোৱাৰী বৰ টোপনি ধৰিছে নাই নাকান্দিবা মনিকা অ মনিকা কি হ'ল কিয় কান্দি আছা তুমি আপুনি আহি পালেহি আজি গোটেই ৰাতি মই এনেকৈ বহি থাকিলোঁ জানেনে সদায়তো আপুনি থাকে অলপ হ'লেও ৰেষ্ট পাওঁ আজি গোটেই ৰাতি মই এনেকৈ বহি থাকিলোঁ দেহাজনী অলপো নুশুলে ইমান কান্দিছে তাই ইমান কান্দিছে গোটেই ৰাতি মোৰ গাটো বহুত বেয়া লাগি গৈছে জানেনে কঁকালটো বিষাই গৈছেগৈ এনেও চিজাৰিং কৰাৰ পিছত কঁকালৰ বিষ হয়ে পেটটো বিষাই গৈছে তাই এতিয়াহে অকণমান শুইছে কেনেকৈ ৰাতিপুৱালৈ গমেই নাপালোঁ চবকে ইমানকৈ মাতিলোঁ অকণ সময় বোলো দেহাজনীক ধৰি দিয়কচোন অলপ সময় লৈ দিয়কচোন কাৰো সময় নাই চবৰে টোপনি ধৰিছে বোলে চবৰে কাম আছে ৰাতিপুৱা সেইবাবে শুব লাগে বোলে গোটেই ৰাতি মই অকলে এনেকেই বহি থাকিলোঁ জানেনে পোৱালীজনী কিয় কান্দিলে কালি ইমানকৈ গম নাপালোঁ আপুনি এনেকৈ মোক এৰি থৈ নাযাবচোন মই অকলশৰে তাইক কেনেকৈ চাম কওকচোন অকলশৰে চাব নোৱাৰোঁ মই গোটেই ৰাতি মই কেনেকৈ অকলে বহি আছোঁ একমাত্ৰ মই জানো না বাথৰুম যাব পাৰিছোঁ না শুব পাৰিছোঁ কি তোমাৰ ওচৰত কোনো বহাহি নাই মইতো চবকে কৈ থৈ গৈছিলোঁ যে আজি ৰাতি মই আহিব নোৱাৰিম অকণমান চাবি চবকে কৈ থৈ গৈছোঁ তথাপিও কি কোনেও দেহাজনীক লৈ অকণমান সহায় কৰি নিদিলে তোমাক হে ভগৱান ইহঁতে সলনি নহয় আৰু আজি 15 দিন হৈছে মাত্ৰ ল'ৰা ছোৱালী হোৱা সেই মানুহজনীক এনেকৈ গোটেই ৰাতি অকলশৰে এৰিলে সিহঁতে কোনো এটা তোমাৰ লগত শুব নোৱাৰিলে বাকীবোৰৰ কথা বাদেই দিছোঁ মা আহিব নোৱাৰিলেনে তোমাৰ ওচৰলৈ আপুনি অকল লগচোন তাই মোৰ কঁকালত বিষত মই থাকিব পৰা নাই
অকণমান লওকচোন তাইক। দিয়া দিয়া মই লওঁ দিয়া, তুমি অলপ ফ্ৰেছ হৈ আহা, যোৱা। কি হ'ব, যোৱা তুমি অলপ ফ্ৰেছ হৈ আহি ৰেষ্ট লোৱা। আৰু শুনা, আজিয়ে আমি বেলেগ ঘৰলৈ শ্বিফ্ট হ'ম। তুমি আৰু না নুঠুৰ নকৰিবা, বেলেগ ঘৰত থাকিমগৈ। ইয়াত আৰু মই তোমাক ৰখাব নোৱাৰোঁ, আৰু ৰিস্ক ল'ব নোৱাৰোঁ। আৰু বহুত হ'ল, ইহঁতক আৰু বিশ্বাস কৰিব নোৱাৰি। গম পাই গ'লোঁ মই কোন কেনেকুৱা। আৰু তুমি মানা নকৰিবা, মই কৈ দিছোঁ। এইখন ঘৰত আৰু নাথাকোঁ আমি। হ'ব, মোৰো আৰু ইয়াত থাকিবলৈ ইচ্ছা নাই। সকলোকে ময়ো চিনি পালোঁ, মোৰ প্ৰতি কাৰো দয়া মমতা নাই। মই গম পাই গ'লোঁ, ময়ো আৰু নাথাকোঁ ইয়াত। ব'লক আমি বেলেগ ঘৰত যামগৈ। তহঁত ক'ত যাবলৈ ওলাইছ? বাবা, ক'ত যাৱ তহঁত? বোৱাৰী, ক'ত যাৱ তহঁত? মা, আমি এইখন ঘৰ এৰি বেলেগত থাকিব ওলাইছোঁ, য'ত মোৰ পত্নী আৰু মোৰ ল'ৰা ছোৱালীয়ে কাৰোৰ পৰা অলপমান সহায় নাপায়, কাৰোৰ পৰা অলপমান দয়া মমতা নাপায়। তেতিয়াহ'লে সেইখন ঘৰত থাকি মই কি কৰিম? মই নথকা অৱস্থাত মোৰ পৰিয়ালটোক যদি কোনেও নাচায় এবাৰ, মই তেন্তে সেইখন ঘৰত কি আশাত ৰখাম? মই আৰু এইখন ঘৰত নাথাকোঁ মা। তোমালোকে বেয়া নাপাবা, মই আৰু ইয়াত থাকিব নোৱাৰোঁ এটা দিনো। মই বেলেগকৈ থাকিমগৈ। কি? এইবোৰ কি কৈছ বাবা? তই আকৌ বেলেগ হোৱাৰ কথা ক'লি? তই নাযাবি আমাক এৰি থৈ বাবা। বাবা, তই কিয় এনেকুৱা কথা কৈছ? কিয় যাবলৈ ওলাইছ? অকলে থাকিলে জানো বোৱাৰীয়ে কষ্ট নাপাব? দেউতা, মা, এতিয়া যিমানখিনি কষ্ট পাইছে, অকলে থাকিলে তাতকৈ চাগে কমকৈ পাব। কাৰণ ইমানবোৰ মানুহৰ মাজত যদি অকলশৰীয়া অনুভৱ হয়, তাতকৈ অকলশৰে থাকিলেই তাতকৈ চাগে বেছি কষ্ট নাপাব মা। অকলশৰে থাকিলে কমচে কম ভাবিব পাৰিব যে হয় মই অকলে আছোঁ। কিন্তু ইমানবোৰ মানুহৰ মাজত যেতিয়া অকলশৰীয়া হয়, তেতিয়া বহুত কষ্ট লাগে অন্তৰত। মা, দেউতা, আৰু আমাক নৰখাবা, আমি আৰু ইয়াত নাথাকোঁ। বোৱাৰী, অ' বোৱাৰী, তুমি বুজোৱাচোন বাবাক। তুমিও কিয় ওলালা? তুমিচোন এনেই তাক মানা কৰাই। বেলেগ নহ'বাচোন। বেলেগৰ কথা ক'লেচোন তুমি খং কৰা। অ' বোৱাৰী, বুজোৱাচোন বাবাক, সি এইবোৰ কি কৰিব ওলাইছে। মা, অ' মা, বহুত হ'ল আৰু। মই তেওঁক আগতে বহুত বুজাইছিলোঁ, কিন্তু এতিয়া আৰু নুবুজাওঁ। কাৰণ মই নিজেও এইখন ঘৰত আৰু থাকিব বিচৰা নাই মা। মই সকলোকে চিনি পাই গ'লোঁ। মই এই 9 মাহ কিমান কষ্টত কটালোঁ, সেইটো একমাত্ৰ মই জানো, আৰু কোনেও বুজিব নোৱাৰিব। আৰু এতিয়া বেবী হোৱাৰ পিছতো বহুত কষ্ট পাইছোঁ মই। কাৰোৰ পৰা মই একো সহায় পোৱা নাই। তাৰ সলনি মই অকলেই মোৰ ল'ৰা ছোৱালী দুটাক ডাঙৰ কৰিবলৈ চেষ্টা কৰিম মা, কাৰো সহায় নোলোৱাকৈ। আমাক যাবলৈ দিয়ক মা, আমাক যাবলৈ দিয়ক। বোৱাৰী, অ' বোৱাৰী, বাবা কি কৰিব ওলাইছ তহঁতে এইবোৰ? আজি 15-20 দিনো হোৱা নাই ল'ৰা ছোৱালী হোৱা। তাই অকলে কেনেকৈ চম্ভালিবগৈ গৈ এখন ঘৰ? নাযাবিচোন তহঁতে, নাযাবি। বোৱাৰী এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই নহয়। কেনেকৈ তাই ঘৰ এখনৰ কাম কৰিবগৈ? তাই এতিয়াও চিজাৰিং হৈছে, 15 দিন হৈছে মাত্ৰ ল'ৰা ছোৱালী হোৱা। তাই এতিয়া কাম কৰিব নোৱাৰিব নহয়। বাবা, তই লৈ নাযাবি। হ'ব মা, তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে, মই মেনেজ কৰিম। মই ডিউটিৰ পৰা বাৰে বাৰে আহি থাকিম লাগিলে, তথাপিও মই ইয়াত আৰু অকলশৰে এৰিব নোৱাৰোঁ। আমাক যাবলৈ দিয়া, আৰু কথা একো নক'বা। তোমাৰ এতিয়া মনত পৰিছে যে বোৱাৰী এতিয়াও সুস্থ হোৱা নাই? বোৱাৰীৰ ডেলিভাৰী হোৱা 15 দিন হৈছেহে, তোমাৰ এতিয়া মনত পৰিছে? কিন্তু যোৱা ৰাতি তোমাৰ কিয় মনত নপৰিলে মা? কোনেও কিয় এবাৰো নাভাবিলে যে এইজনী মানুহে গোটেই ৰাতি বাচ্ছাটোক কোচত লৈ কেনেকৈ থাকিব? ইমান কান্দিছে, মই নাই, সকলোৱে জানা। তথাপিওতো তোমালোকে কোনেও তাইক অকণো সহায় নকৰিলা। এখন তাইক পোৱালীজনী লৈ পেলাই, ছোৱালীজনী লৈতো অকণো সহায় নকৰিলা। গোটেই ৰাতি তাই দেহাজনীক লৈ বহি থাকিলে। তাই কঁকালৰ বিষত ৰাতিপুৱা উঠিব পৰা নাই। চিজাৰিং হোৱা মানুহৰ এনেও কিমান কষ্ট, তোমালোকে কি নাজানা মা? মাইকী মানুহ এজনী হয় যদি মাইকী মানুহৰ দুখ মৰম বুজি নোপোৱা, তেন্তেহ'লে আৰু মই কি ক'ম মা? আৰু কি ক'ম? হ'ব, আৰু মোৰ মুখ খুলি লাভ নাই। মই আৰু একো ক'বও বিচৰা নাই, আৰু ইয়াত থাকিব বিচৰা নাই। আমাক যাবলৈ দিয়া মা, আমাক যাবলৈ দিয়া। ইয়াত আমাৰ কোনো আপোন নাই। বাবা, আমাক ক্ষমা কৰি দেচোন, আমাক ক্ষমা কৰি দে। নাই মা, আপোনালোকে ক্ষমা নিবিচাৰিব, মোকহে ক্ষমা কৰি দিব। মোৰ কাৰণে আপোনালোকৰ বহুত কষ্ট হৈছে, বহুত অসুবিধা হৈছে। সেইবাবে মই যাব বিচাৰিছোঁ মা, মই যাব বিচাৰিছোঁ। আপোনালোকে আৰু ক্ষমা নিবিচাৰিব, আৰু আমাকো নৰখাব। আমাক ক্ষমা কৰি দিয়ক। কিবা ভুল কৰিছিলোঁ যদি আমাক ক্ষমা কৰি দিয়ক মা, আমাক যাবলৈ দিয়ক। হেৰা, ব'লা। ব'লা।